নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ক্লাছ 8ৰ জেনেৰেল ম্যাথমেটিক্সৰ বীজগণিতীয় ৰাশি আৰু ইয়াৰ অভেদসমূহৰ যেটো আমি অনুশীলনী 9.2 কৰি আছিলো তাৰে আগৰ ভিডিঅ'ৰ কোৱেশ্চন নম্বৰ 5ৰ পাছত আজি কোৱেশ্চন নম্বৰ 6 টো আৰম্ভ কৰিছো য'ত লিখা আছে সৰল কৰা আগৰ ভিডিঅ'বোৰ চাইছা তোমালোকে নিশ্চয় প্ৰেক্টিসও কৰিছা সো আজি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 6 সৰল কৰা দিছে তাৰে প্ৰথম কোৱেশ্চনটো ফাৰ্স্ট কোৱেশ্চনটো দিছে যে x plus 1 by x into twice x plus 1 by x এই কোৱেশ্চন 6 নম্বৰ যি কেটা আছে 12টা আছে সেই অংক কিটা আমি অভেদবোৰ পেলাবলৈ চেষ্টা কৰিম a plus b whole square a minus b whole square x plus a into x plus b হয়নে বাৰু বা a square minus b square এই ফৰ্মুলা কিটা আমি পেলাবলৈ চেষ্টা কৰিম য'ত নপৰে নপৰিব য'ত পৰে আমি পৰাপক্ষত পেলাবলৈ চেষ্টা কৰিম তেতিয়া আমাৰ কামবোৰ সহজ হ'ব এই অংকটোতে চোৱা x plus 1 by x আছে twice x plus 1 by x এই পদ দুটা একে নহয়নে বাৰু আমি শিকিছিলো x plus a into x plus b এই পদ দুটা একে হলে এই দুটা যদি বেলেগ বেলেগ হয় a আৰু b বেলেগ বেলেগ হয় তেতিয়াহলে আমি x plus a into x plus b অভেদটো কথা ভাবিব পাৰো তেনেহলে x plus 1 by x টো মই এনেকৈ লিখিব পাৰো কথা একেটাই ইয়াকো এনেদৰে লিখিব পাৰো কথা একেটাই তেতিয়া এই ৰাশিটো মানে এই লাইনটো দেখিবলৈ কাৰ নিচিনা হৈ গল x plus a into x plus b নিচিনা হৈ গল য'ত x মানে আমি 1 by x বুলি ভাবিব পাৰো a ঠাইত x আছে বুলি ভাবিব পাৰো b ঠাইত twice x আছে বুলি ভাবিব পাৰো তেনেহলে x plus a into x plus b ফৰ্মুলাটো চাগে সবৰে মুখস্থ হল কি আছিল x square plus a plus b into x plus ab তেনেহলে x square so x or ঠাইত যেহেতু 1 by x আছে আমি 1 by x whole square লিখি দিব পাৰো plus a plus b into x plus a into b হলনে বাৰু প্ৰেক্টিস কৰি থকা সকলৰ কাৰণে সহজ হ'ব যি সকল অংক প্ৰেক্টিস নাই কৰা তেওঁলোকৰ কাৰণে কিন্তু যথেষ্ট জটিল হ'ব ইয়াৰ বাবে কোৱেশ্চন নম্বৰ 5 লৈকে সব সকলোৰে অংকখিনি ক্লিয়াৰ থকাটো প্ৰয়োজন নহলে তোমালোকে এই যেটো কোৱেশ্চন নম্বৰ 6 ৰ অংকখিনি আছে অতি হয় টান পাবা নহলে বাৰু ঠিক আছে তো x square plus a plus b into x plus ab আমি পাই গলো এতিয়া আমি স্কয়াৰটো ভাঙিব লাগে 1 by x whole square টো কেনেকৈ ভাঙিম 1 x square কৰিলো 1 x square কৰিলো x square x plus twice x সকলোৱে জানো twice x বুলি into 1 by x plus x into twice x 2 আছে লগতে x into x কিমান হ'ব x square হ'ব এবোৰ পূৰ্ণাংক জানা শিকাই থৈ আহিছো বহুত আগতেই এতিয়া সদৃশ পদ নাই সো লিখিলো ax টোৱে কেনসেল যাব কটাকটি যাব হৰ আৰু লব আছে বাবে সো 3 গুণ 3 twice x square এটো হৈ গল আমাৰ ফাৰ্স্ট কোৱেশ্চন টু আনসাৰ এবাৰ যাম Question number 2 le 2 to soasun baru twice l plus m whole square minus twice l minus m whole square a অংকটোৰ লাইন দুটা এনেকুৱা লগা নাই নে যে a square minus b square যত আমি তা মানে a ঠাইত twice l plus m গুটে ডিপত ৰাখিটো আছে বুলি ভাবিব পাৰো এই ব্ৰেকেটৰ ভিতৰত থকা গুটেই বস্তুটোক যদি a বুলি ভাবো ইয়াত থকা ব্ৰেকেটৰ ভিতৰত থকা গুটেই বস্তুটোক যদি b বুলি ভাবো এক্স্যাক্টলি a square minus b square ফৰ্মুলাত পৰি আছে তে a square minus b square মানে আমি সকলোৱে জানো a plus b into a minus b মই লিখি থৈছো চা a মানে twice l plus m ধৰিছো b মানে twice l minus m ধৰিছো তাহলে a plus b a plus b প্লাস চিন থকা কাৰণে মই ব্ৰেকেট ইউজ নকৰিলো কাৰণ সিম্বল চেঞ্জ নহয় যে into a minus b minus থাকিলে আকৌ পিছফালে ব্ৰেকেট লাগে সেইকাৰণে ব্ৰেকেট ইউজ কৰিছো সো a plus b into a minus b হল এতিয়া চোৱা ইয়াত কিন্তু a plus m আৰু minus m কেনসেল যাব থাকি গল গুণ twice l plus twice l মানে 4l হলনে বাৰু into এতিয়া এই ব্ৰেকেটবোৰ ভাঙি দিলো কাৰণ কটাকটি যায় নেকি আমি চাব লাগিব ন সো twice l plus m minus twice l minus a plus m ইয়াৰ আকৌ কোন কেনসেল গল twice l আৰু এফালৰ twice l টো থাকি গল m plus m twice m so 4l into twice m হলে 4 দুগুণ 8 l into m so আমাৰ आंसर হৈ গল 8lm বুজি পালা এতিয়া আহিলো কোৱেশ্চন নম্বৰ 3 লে
a স্কোৱাৰ b প্লাছ ab স্কোৱাৰ হোল স্কোৱাৰ মাইনাছ 6a কিউব b কিউব। এই কণটোতো কোনো ফৰ্মুলাতেই নাই পৰা, গোটেই বস্তুটো একেলগে ফৰ্মুলাত নাই পৰা, কিন্তু এই লাইনটোৰ এটা পাৰ্ট ফৰ্মুলাত পৰি আছে। কেনেকৈ পৰি আছে চোৱা, এই a স্কোৱাৰ bটোক যদি মই অকল a বুলি ভাবোঁ প্লাছ ab স্কোৱাৰটোক যদি অকল b বুলি ভাবোঁ, তেনেহ'লে এইটো হৈ আছে a প্লাছ b হোল স্কোৱাৰ। a স্কোৱাৰ bটোক a বুলি ভাবিলোঁ আৰু ab স্কোৱাৰটোক b বুলি ভাবিলোঁ। চ' a প্লাছ b হোল স্কোৱাৰ। তেতিয়াহ'লে আমাৰ a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ আমি ভাঙিব পৰা হৈ আছোঁ। ভাঙি চাওঁচোন কেনেকুৱা হ'ব। a স্কোৱাৰ bটোক যেতিয়া a বুলি ভাবিছোঁ, ফৰ্মুলা আছিলে কি a স্কোৱাৰ। চ' a স্কোৱাৰ প্লাছ টুৱাইছ ইনটু a ইনটু b। তুমি কনফাৰ্ম হ'ব লাগিব তুমি কাক a বুলি লৈছা আৰু কাক b বুলি লৈছা। সেইটোৱে যদি কনফাৰ্ম নোহোৱা, এই লাইনটো কেতিয়াও বুজি নোপোৱা। মই a স্কোৱাৰ bক a বুলি ভাবিছোঁ আৰু ab স্কোৱাৰক b বুলি ভাবিছোঁ, সেইবাবে a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ। এইটোতো কোনো ফৰ্মুলা নাই যেতিয়া তাক তেনেকৈয়ে লিখি দিছোঁ। এতিয়া স্কোৱাৰ ভাঙিছোঁ, a স্কোৱাৰক স্কোৱাৰ কৰিলে কি হয় a টু দি পাৱাৰ 4, bক স্কোৱাৰ কৰিলে b স্কোৱাৰ প্লাছ এইবোৰ পূৰণ অংক ন। চ' 2 আহিলে a স্কোৱাৰ, আকৌ সদৃশ পদ আছে a মানে টু দি পাৱাৰ 1। চ' ভূমি একে হ'লে মাজত পূৰণ চিন থাকিলে কি হৈ যায়, সূচকবোৰ যোগ হৈ যায়। চ' a স্কোৱাৰৰ লগত যদি a পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব, 2 1 3 a কিউব হ'ল। একেদৰে b টু দি পাৱাৰ 1 ইনটু b স্কোৱাৰ। চ' কি হ'ব b কিউব। এইবোৰ তোমালোকে আগত কৰি আহিছা, সেইকাৰণে তন্নতন্নকৈ মই ষ্টেপ বাই ষ্টেপ দেখুওৱা নাই। a স্কোৱাৰ ইনটু a কিউব বুলি লিখিব পৰা হ'লা তোমালোক এতিয়া, b ইনটু b স্কোৱাৰ মানে b কিউব বুলি লিখিব পৰা হ'লা। প্লাছ a স্কোৱাৰ কৰিলে a স্কোৱাৰ, b স্কোৱাৰক স্কোৱাৰ কৰিলে b টু দি পাৱাৰ 4 মাইনাছ 6a কিউব b কিউব। এতিয়া মন কৰা সদৃশ পদ হয় ইয়াৰ আছেনে a টু দি পাৱাৰ 4 b স্কোৱাৰ? নাই। তেনেকৈ লিখিলোঁ। এই দুটা সদৃশ পদ চ' মই ওচৰ চপাই আনিলোঁ। ক্ৰম বিনিময় বিধি এইবোৰ জানাই কৰিব। লগত এইপিনে আছে a স্কোৱাৰ b টু দি পাৱাৰ 4। এতিয়া এইটোৰ সদৃশ পদ নাই বাবে তেনেকৈয়ে লিখিলোঁ। টুৱাইছ a কিউব মাইনাছ 6a কিউব, টুৱাইছ a কিউব b কিউব মাইনাছ 6a কিউব b কিউব। a কিউব b কিউবটো থাকিবই, তোমালোকে সহগকেইটাত কনচেনট্ৰেট কৰা। প্লাছ 2 মাইনাছ 6 মানে কিমান হয়, মাইনাছ 4a কিউব b কিউব। তাত দুটা a কিউব b কিউবৰ পৰা 6টা a কিউব b কিউব গুচি গ'ল, কেইটা থাকিলে মাইনাছ 4a কিউব b কিউব প্লাছ a স্কোৱাৰ b টু দি পাৱাৰ 4। এইটোৱে হৈ গ'ল আমাৰ আনচাৰটো। হ'ল। এইবাৰ যাম কুৱেশ্যন নম্বৰ 4লৈ। কুৱেশ্যন নম্বৰ 4টোতো একেবাৰে ইজি হ'ব। চোৱা ইয়াত আছে এক্স প্লাছ ৱাই ইনটু এক্স মাইনাছ ৱাই। মনত পৰিছেনে কি অভেদ? হয়, a প্লাছ বি ইনটু a মাইনাছ বি। প্লাছ চিন দি পেলাই এইটো আকৌ একেটা ফৰ্মুলাত যে a প্লাছ বি ইনটু a মাইনাছ বি। প্লাছ চিন দি এইটো আকৌ একেটা ফৰ্মুলাত যে a প্লাছ বি ইনটু a মাইনাছ বি। চ' চবতে ইয়াৰ ঠাইত কি লিখিম, a প্লাছ বি ইনটু a মাইনাছ বি, এক্স স্কোৱাৰ মাইনাছ ৱাই স্কোৱাৰ প্লাছ চিন। ইহঁত দুটাৰ বাবে কি লিখিম, ৱাই স্কোৱাৰ মাইনাছ জেড স্কোৱাৰ প্লাছ চিন। এই দুটাৰ বাবে কি লিখিম, জেড স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ। হ'লনে বাৰু? তেতিয়াহ'লে ইয়াত মন কৰা এক্স স্কোৱাৰ সদৃশ পদ আছে মাইনাছ এক্স স্কোৱাৰ। চ' প্লাছ এক্স স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ কেঞ্চেল গ'ল, মাইনাছ ৱাই স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ কেঞ্চেল গ'ল, মাইনাছ জেড স্কোৱাৰ প্লাছ জেড স্কোৱাৰ কেঞ্চেল গ'ল। গোটেইগালেই কেঞ্চেল গ'ল, থাকিল কোন, 0 থাকিলে। গোটেই ইমান ডাঙৰ কুৱেশ্যনটোৰ এনচাৰ চোৱা, লাষ্টত 0হে ওলালে বাৰু, হয়নে বাৰু? গতিকে ওলাব পাৰে, গতিকে এনচাৰ ভুল নহয়। গতিকে এনেকেদৰে তুমি অভেদত পেলাব জানিব লাগিব, তেতিয়া অংকটো পাৰিবা। হ'ব। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 5 আহোঁ। এইটো অকণমান জটিল পাব পৰা, গুৰুত্ব দি চাবা দেই। দৰকাৰ হ'লে ভিডিঅ'টো ৰিপিট কৰি চাবা। 5a মাইনাছ 6b হোল স্কোৱাৰ প্লাছ 20ab মাইনাছ 6b প্লাছ 5a হোল স্কোৱাৰ। মই এইটো অকণমান শ্বৰ্টত কৰিছোঁ। তোমালোকে কোনোবাই যদি এই মেথডটো যিটো এতিয়া শিকাম সেইটো যদি অসুবিধা পোৱা, তোমালোকে এইটোক a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাত এক্সট্ৰাকৈ ভাঙিবা, এইটোকে a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাত এক্সট্ৰাকৈ ভাঙি তাৰপিছত কৰিব পাৰিবা। অকণমান দীঘলীয়া হ'ব তেতিয়া। মই যিটো মেথডত কৰিছোঁ শ্বৰ্ট হ'ব। চাওঁচোন কি মেথডত কৰিলোনো। এটা কথা মন কৰা, 5a মাইনাছ 6b ইয়াত আছে, ইয়াতো একেকেইটা বস্তুৱে আছে। 6b প্লাছ 5a, এই 6b প্লাছ 5aটোক মই 5a প্লাছ 6b বুলি লিখিব নোৱাৰোঁনে? পাৰোঁ। আৰু পাৰোঁ যদি লিখি চাওঁচোন কি কৰিলোঁ, এইটোক এইটোৰ ওচৰলৈ লৈ আহিলোঁ। কেলৈ লৈ আহিলোঁ কৈ আছোঁ, এই 20abক পাছফাললৈ ঠেলা মাৰি দিলোঁ। অ'কে, ঠিক আছে। এইটো ক্ৰম বিনিময় বিধি বুলি কয় ন? ঠিক আছে।
এফালে আগবঢ়াই আনোতে মই 6b + 5a টোক মই 5a + 6b বুলি লিখি দিলোঁ কেলে লিখিলোঁ জানানে এতিয়া মন কৰাচোন এইটো a স্কয়াৰ মাইনাছ b স্কয়াৰ গতিকে 5a - 6b হোল স্কয়াৰ মাইনাছ 5a + 6b হোল স্কয়াৰ এইটো মই গোটেই 5a - 6b টোক মই যদি a বুলি ভাবোঁ আৰু এইফালে 5a + 6b টোক যদি মই b বুলি ভাবোঁ তেনেহ'লে এইটো অভেদ কি পৰি আছে যে a স্কয়াৰ মাইনাছ b স্কয়াৰ ধৰিব পাৰিছানে a মানে কাক লৈছোঁ 5a - 6b গোটেইটোক a বুলি ভাবিছোঁ আৰু 5a + 6b গোটেইটোক b বুলি ভাবিছোঁ তেতিয়াহ'লে a স্কয়াৰ মাইনাছ b স্কয়াৰ মানে কি আছিলে হয় a + b * a - b তেতিয়াহ'লে কি হ'ব a + b * a - b হৈ গ'ল প্লাছ 20ab যেনেকৈ আছে তেনেকৈ নমাই দিলোঁ এতিয়া ব্ৰেকেট উঠাম ব্ৰেকেট উঠালত প্লাছ চিন থাকিলেতো যেহেতু চিম্বল চেঞ্জ নহয় বুলি কৈয়ে দিছোঁ কিন্তু দেখা গ'ল যে -6b আৰু +6b কেনচেল গৈছে চ' 5a + 5a 10a থাকি গ'ল পূৰণ এইপিনে 5a - 6b -5a -a + a -6b এইখিনিতে চাবলৈ ভুল হয় দেই প্লাছ চিন আছে কাৰণে হঠাৎ প্লাছ লিখি দিয়ে অকণমান গুৰুত্ব দিব -a + a মাইনাছে হ'ব ইয়াত কি দেখা গ'ল এতিয়া ইয়াত কোন কটাকটি গৈছে যে +5a -5a কেনচেল গ'ল চ' -6b -6b কি হয় -12b হ'ব প্লাছ 20ab এতিয়া সহগবোৰ যেহেতু পূৰণ হয় 10ৰ লগত -12 পূৰণ কৰিলে -120 হৈছে লগতে চলকে চলক a আৰু b পূৰণ হ'ব ab হ'ব প্লাছ 20ab সদৃশ পদ চোৱা ab আছে ইয়াতো ab আছে চ' -20ab প্লাছ 20ab চ' -120 প্লাছ 20 কিমান হয় -100 হয় আৰু লগত ab টো থাকিয়ে যাব এইবোৰ বিয়োগ অংক জানা গতিকে এইটোৱে হ'ব আমাৰ ফাইনেল আনসাৰটো হৈ গ'ল ৰিপিট কৰি চাবা অকমান নতুন অংক টান পাব পাৰা এতিয়া আহিলো কোৱেশ্চন নম্বৰ 6 হলে এটো চোৱা 4p² + 5q² 4p² - 5q² প্লাছ 2p² - 5q² হোল স্কয়াৰ a পাৰ্টটো এটা ফৰ্মুলাত পৰিছে a পাৰ্টটো এটা ফৰ্মুলাত পৰিছে কি ফৰ্মুলাত পৰিছে চোৱা একেকিটা পদে এবাৰ যোগ এবাৰ বিয়োগ কেটো কি আছিলে a + b * a - b ধৰিব পাৰিছানে a মানে কাক ভাবিছোঁ 4p² টোক মই a বুলি ভাবি লৈছোঁ আৰু 5q² টোক মই b বুলি ভাবি লৈছোঁ তেতিয়াহ'লে এইটো কিহত পৰিলে a স্কয়াৰ মাইনাছ b স্কয়াৰ পৰিলে প্লাছ এটা তো বেলেগ ফৰ্মুলা বুলি কৈছিলো না ধৰিব পাৰিছা চাগে a মাইনাছ b হোল স্কয়াৰ ফৰ্মুলাত পৰিছে হয়নে বাৰু তানে a মানে কাক ভাবিছো টুৱাইস p স্কয়াৰ টোক a বুলি ভাবিছো আৰু 5q স্কয়াৰ টোক যদি b বুলি ভাবো এটো পৰেগে a মাইনাছ b হোল স্কয়াৰ হয়নে বাৰু যদি হয় আমি ভাঙি দিও এটোক যদি মই স্কয়াৰটো ভাঙো কি হ'ব 4 স্কয়াৰ 16 সৰি ইয়াত মই 16 লিখিব লাগিছিল ন মই ভুল কৰিলো এটো 16 p টু দি পাৱাৰ 4 হ'ব ইয়াতো এটো 16 p টু দি পাৱাৰ 4 16 p টু দি পাৱাৰ 4 হ'ব দেই সো 4 স্কয়াৰ মানে 16 p টু দি পাৱাৰ 4 মাইনাস 5 ক স্কয়াৰ কৰিলে 25 q টু দি পাৱাৰ 4 হ'ব প্লাস টয় এটো কি আছিল a - b হোল স্কয়াৰ মানে কি আছিল a স্কয়াৰ minus twice ab plus b square 5q square whole square here 16p to the power 4 whole minus 25q to the power 4 whole here twice p square যদি whole square কৰো 2 square মানে 4p to the power 4 আহিব minus এইখিনি গুটেখিনি পূৰণ কৰতে কেনে কৰিছিলো সহগবোৰ পূৰণ কৰিলাও ন 2 2 গুণ 4 4 5 গুণ 20 p square q square plus 5 square কৰিলে 25 q to the power square whole square মানে q to the power 4 আহিছে so 16p to the power 4 আৰু plus 4p to the power 4 ওচৰ সপাই আনিলো সদৃশ পদ বাবে minus 25q to the power 4 plus 25q to the power 4 কেনসেল যাবনে বাৰু minus 25q to the power 4 plus 25q to the power 4 কেনসেল গল গটিকে কিন থাকি গল এইগিটা থাকি গল গটিকে লিখি পেলালো minus 20 square p square q square গটিকে এটো কি হ'ব 16p to the power 4 plus 4p to the power 4 সদৃশ পদ 16 4 কিমান হ'ব 20 হ'ব এটো কিমান হ'ব
20p to the power 4 minus 20p square q square হ'ব বুজি পালা এনেকৈ ধৰণে আমি অংকবোৰ কৰিব লাগিব এই আনসাৰ এটো শুদ্ধ কৰি লবা 20p to the power 4 হ'ব এবাৰ আহো কোৱেশ্চন নাম্বাৰ 7 লৈ আজি এটো লাষ্ট হ'ব আজি ভিডিওটোৰ লাষ্ট অংক twice x minus 5 into twice x plus 3 minus x minus 2 whole square plus 29 এটো তো ডাইৰেক্ট ফৰ্মুলাত পৰি আছে a minus b whole square এটো তো সহজ হ'ব আগফালটো কিহত পৰিব চাওচোন এনেকুৱা অংক কৰিছা ন twice x minus 5 মানে কি twice x plus minus 5 into twice x plus 3 তাৰমানে এটো কিহত পৰিলে x plus a into x plus b একেই পদ চোৱা twice x ইয়াত আছে -5 ইয়াত আছে 3 সো x plus a into x plus b ত পৰিলে এটো জানেকে আছে তেনেকৈ লিখিছো তেতিয়া হলে ফৰ্মুলাটো কি আছিল x plus a into x plus b মানে x square আছিল সো twice x whole square plus a plus b into x মানে আমি twice x ধৰিছো সো twice x আহিছে plus a into b minus a লাইনটো ইয়াতে ভাঙিব পৰা বা পিছতো ভাঙিব পৰা কোনো কথা নাই twice x ক whole square কৰিলো 4x square হল তাহলে -5 plus 3 মানে কি -2 হ'ব into twice x plus -5 into 3 মানে কি -15 so minus a plus a minus ডাইৰেক্ট লিখিছো -15 হগল মাইনাস যেহেতু আগফালে মাইনাস আছে এটো ব্র্যাকেটৰ ভিতৰত ভাঙিছো x square minus twice x into 2 মানে এটো কি a square minus twice ab plus b square a minus b whole square মানে plus 29 এটো বাহিৰত আছে এতিয়া এটো ভাঙিছো -2 into -2 into 2 কি হয় -4 -4 লগত যদি প্লাস চিন থাকে সো মাইনাস এ প্লাস এ মাইনাস হ'ব মাইনাস এ প্লাস এ মাইনাস 2 into 2 4x -15 এটো -x square মাইনাস এ প্লাস 2 দুগুণ 4 4x দুটাকে মেকেলাই কৰিছো সিম্বল চেঞ্জ কৰিছো লগতে এটা পূৰণো কৰিছো প্লাস এ মাইনাস 2 স্কয়াৰ মানে 4 plus 29 বুজি পালা এই ব্র্যাকেটটো যেতিয়া উঠাবা সিম্বলটো চেঞ্জ কৰোতে সাৱধান হ'বা দেই মাইনাস এ প্লাস মাইনাস হা এতিয়া চাও সদৃশ পদলে 4x স্কয়াৰ আৰু x স্কয়াৰ সদৃশ পদ ওচৰ চপালো -4x plus 4x কি হ'ব একিটা ক্যান্সেল যাব হল থাকি যোৱা -15 -4 plus 29 লিখি পেলালো 4x স্কয়াৰ পাই x স্কয়াৰ গলে 3x স্কয়াৰ থাকে -15 -4 -19 হয় plus 29 3x স্কয়াৰ আহিলে -19 plus 29 ডাঙৰ সংখ্যা আগত প্লাস চিন আছে 29 ৰ পৰা 19 গলে কিমান থাকে 10 থাকে সো আমাৰ ফাইনাল আনসাৰটো হল 3x স্কয়াৰ plus 10 হৈ গল আজি ভিডিও ইমানতে সামৰণি মাৰিলো নেক্সট ভিডিওত আৰু নতুন কেইটামান আমি অংক আলোচনা কৰিম ধন্যবাদ